আহি আছোঁ এয়া ভিতৰৰ দৃশ্য অকণমান দেখাব বিচাৰিছোঁ সম্ভৱ ইয়াতে ভিডিঅ' কৰিব তেনেকৈ নিদিয়ে নেকি অকণমান দেখাই দিছোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই নহয় জানো আজি বিশেষ এটা জেগালৈ গৈ আছোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু সদায় কাপোৰৰ ভিডিঅ' দেখুৱাই থাকোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই আৰু আজি আহি আছোঁ আমাৰ মা ঘৰৰ পৰা হাবেখাতিৰ পৰা নামচাই গ'ল্ডেন পগোডা পৰশুৰাম কুণ্ড আপোনালোকক দেখুৱাই গৈ থাকিম লগত আহিছে মোৰ হাজবেণ্ড আৰু এয়া ৰিয়াঞ্চ আহিছে ৰিয়াঞ্চ হাই কৈ দিয়া এয়া হৈছে চুনচুনি মোৰ ভণ্টি ছোৱালী আৰু এয়া ভাইটিহঁত আহিছে এয়া ভণ্টি জোঁৱাই আহিছে সকলোৱে আমি আহি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আজি এতিয়া সময় 3টা বাজি গৈছে আহি আছোঁ প্ৰায় ইয়াৰ পৰা 250 কিলোমিটাৰ ওচৰা-ওচৰিয়ে হৈ যাব আমি গৈ আছোঁ আপোনালোকে চাই থাকিব মই সকলোখিনি দেখুৱাই গৈ থাকিম ৰাতিপুৱা যিহেতু শুই আছে খুবেই ভাল লাগিছে একদম ঠাণ্ডা পৰিৱেশ কোনো হাই হুলস্থুল গাড়ী মটৰ একো নাই খুব ভাল লাগিছে আহি আছোঁ আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই গৈ থাকিম এতিয়া আমি আহি পাই গ'লোহি তিলিঙা মন্দিৰ এয়া চাওকচোন এয়া তিলিঙা মন্দিৰ তিনচুকীয়া বৰডুবিত আছে যথেষ্ট এটা ডাঙৰ মন্দিৰ হয় একচুৱেলি ইয়াতে কোৱা হয় তিলিঙা বান্ধিলে বোলে মনৰ আশা পূৰণ হয় এনেকৈ কয় আৰু আপোনালোকে আহিব পাৰিব মই দেখাই দিছোঁ অলপ দৃশ্যটো এয়া চাওকচোন টিলিঙাবিলাক কিমান ধুনীয়াকৈ বান্ধি থৈছে এনেকৈ টিলিঙা ইমান টিলিঙা ইয়াতে বান্ধিবলৈ আৰু জেগা নাইকিয়া হৈ গৈছে ইমান টিলিঙা বান্ধিছে মানুহবিলাকে আহিব আপোনালোক যদি অহা নাই আমি আহি ডুমডুমা পালোহি এয়া অকণমান চাহ খাব লৈছোঁ যিহেতু বহুত লং জাৰ্ণি হৈছে আহি ভাগৰো লাগিছে আৰু চাহ অকণমান খাবলৈ মন গ'ল সেইকাৰণে সকলোৱে চাহ অকণমান খাই লৈছোঁ এয়া আমাৰ ৰিয়াঞ্চ এইটো আৰু এয়া আমাৰ ভাইটিহঁত আহিছে এয়া হাজবেণ্ড 124 কিলোমিটাৰমান আৰু আছে যাবলৈ গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো এতিয়া চাহ খাই অকণমান ৰৈ মেলি আকৌ আহি আছোঁ নামচাই অভিমুখে আহি থাকোঁতে ৰাস্তাত দেখিলোঁ বান্দৰ এইবিলাক ইমানবিলাক বান্দৰ একেলগে আৰু চাওকচোন এইটো এটা বান্দৰ কেনেকৈ গছৰ ডালত উঠি জঁপিয়াই মানে উঠি গৈছে সঁচাকৈ খুব ধুনীয়া এটা দৃশ্য দেখিলোঁ আমাৰে সৌভাগ্য একচুৱেলি একেলগে ইমানবিলাক বান্দৰ দেখিলোঁ এতিয়া আমি আহি পাই গ'লোহি অৰুণাচল ইউনিভাৰ্চিটি এইখন চাওকচোন অৰুণাচল ইউনিভাৰ্চিটি হয় যথেষ্ট ডাঙৰ হয় এৰিয়াটো খুব ধুনীয়া এখন ইউনিভাৰ্চিটি হয় আৰু ইয়াৰে যিটো পৰিৱেশ হয় একদম ঠাণ্ডা পৰিৱেশ একচুৱেলি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এখন ইউনিভাৰ্চিটি বুলি ক'ব লাগিব খুবেই ধুনীয়া মই একচুৱেলি ভিতৰলৈ সোমাই নগ'লোঁ ফ্ৰণ্টৰ পৰাই আপোনালোকক অকণমান দেখুৱাই দিলোঁ অৰুণাচল ইউনিভাৰ্চিটিখন ফাইনেলি আমি আহি পাই গ'লোহি গ'ল্ডেন পগোডা সৌখন মেইন গেট হয় এই মেইন গেটখনেদি সোমাই যাব লাগিব ইয়াতে লিখা আছে ৱেলকাম টু কংমুখাম গ'ল্ডেন পগোডা চাওকচোন কিমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যনটো কৰা আছে গেটখনৰ খুবেই ধুনীয়া লাগিছে গেটখন দেখি খুব ভাল লাগিছে আমি এতিয়া সোমাই গৈ আছোঁ এয়া চাওকচোন সৌফালে দূৰত আৰু এখন গেট দেখিছোঁ সম্ভৱ সেই গেটখনেদি ভিতৰলৈ সোমাই যাব লাগিব তাকে আহকচোন ভিডিঅ'টো চাই থাকক আপোনালোকে মই ভিতৰত গৈ দেখাই আছোঁ কেনেকুৱা কি আছে ইয়াতে গাড়ী পাৰ্কিং কৰা ঠাই হয় এয়া আমি ইয়াতে গাড়ী পাৰ্কিং কৰিম এতিয়া গাড়ী পাৰ্কিং কৰি ভিতৰলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখুৱাই গৈ থাকিম
এতিয়া আমি এই গেটখনেদি ভিতৰলৈ সোমাই যাম আৰু গেটখনৰ ডেকোৰেশ্যনটো চাওকচোন ইমান ধুনীয়াকৈ কৰা হৈছে আমাৰ ৰিয়ানছে ইয়াতে এটা ফটো তুলি লৈছে আৰু ভিতৰলৈ সোমাবৰ কাৰণে টিকেট কৰিব লগা হয় ইয়াতে টিকেটৰ মূল্য বেছি নহয় মাত্ৰ 20 টকা গতিকে টিকেট কৰি মেলি ভিতৰলৈ যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া ভিতৰলৈ সোমাই আহি আছোঁ এয়া মেইন যিটো মন্দিৰ হয় সেইটো পাই গৈছোঁ যিটো বুদ্ধিষ্ট টেম্পল হয় খুব ধুনীয়া হয় এয়া চাওকচোন মই দেখাই দিছোঁ আপোনালোকক যথেষ্ট ধুনীয়া এটা পৰিৱেশ ইয়াত আপোনালোকে আহিব পাৰিব খুবেই ভাল লাগে এইটো টেম্পলটো চাওকচোন মই অকণমান বেক কেমেৰাৰ পৰা দেখাই দিছোঁ আপোনালোকে চাই থাকক এয়া ভিতৰৰ দৃশ্য অকণমান দেখাব বিচাৰিছোঁ সম্ভৱ ইয়াতে ভিডিঅ' কৰিব তেনেকৈ নিদিয়ে নেকি অকণমান দেখাই দিছোঁ চাওকচোন কিমান ধুনীয়া এটা দৃশ্য মানে প্ৰাকৃতিক যিটো সৌন্দৰ্য কিমান ধুনীয়া ইয়াতে আৰু মই দেখাই দি আছোঁ আপোনালোকে চাই থাকক আৰু ইয়াতে এনেকৈ মূৰ্তি এভাগি আছে পানীৰ মাজত আছে মূৰ্তিভাগি মই দেখাই দি আছোঁ আপোনালোকক অকণমান সেয়া চাওকচোন পানীৰ মাজত মূৰ্তিভাগি মই বেক কেমেৰা দি আপোনালোকক দেখাই দি আছোঁ ইয়াতে সোমাই আহি দেখা পাইছোঁ চাওকচোন ইয়াতে বুদ্ধদেৱৰ মূৰ্তিভাগি খুব ধুনীয়াকৈ ইয়াতে সজাই তোলা হৈছে চাওকচোন এয়া বেতেৰে সাজা হৈছে কমপ্লিট বেতেৰে বনোৱা হৈছে বুদ্ধদেৱৰ মূৰ্তিভাগি এয়া চাওকচোন আমাৰ ৰিয়ানছ আছে এইফালে হাই কৈ দিয়া গোল্ডেন পাগোডাৰ পৰা ওলাই আহিলোঁ খুবেই ভাল লাগিল গোল্ডেন পাগোডাত সোমাই কিন্তু আজি অলপ গৰম আছিল গৰমৰ কাৰণে অকণমান কষ্ট হ'ল আৰু কিন্তু চাই খুবেই ভাল লাগিলে ইমান ধুনীয়া দৃশ্য যিটো বুদ্ধিষ্ট টেম্পল হয় খুব ধুনীয়া হয় আৰু আপোনালোককতো দেখুৱালোৱেই গোটেইখিনি আপোনালোকে গমেই পাইছে চাগে এয়া আমাৰ এইফালে আছে ৰিয়ানছ চুনচুনি ভাইটিহঁত আছে এয়া হাজবেণ্ড গাড়ী চলাই আছে কেনেকুৱা লাগিলে গোল্ডেন পাগোডাত ৰিয়ানছ ভাল লাগিলেনে চুনচুনি ভাইটি কেনেকুৱা লাগিলে গোল্ডেন পাগোডাত আপোনালোক যিসকল অহা নাই আহিব ভাল পাব চাই আমাৰ একচুৱেলি কি হ'ল জানেনে হাঁহি উঠিব আপোনালোকৰ জানিলে একচুৱেলি আমি পৰশুৰাম কুণ্ডলৈ গৈ আছিলোঁ গোল্ডেন পাগোডাৰ পৰা পৰশুৰাম কুণ্ডলৈ প্ৰায় 150 কিলোমিটাৰমান হয় যথেষ্ট দূৰ হয় আমাৰ কি হ'ল গৈ থাকোঁতেই মানে সন্ধিয়া হৈ গ'ল আধা ৰাস্তাৰ পৰা আমি ৰিটাৰ্ণ হৈ দিলোঁ ৰিটাৰ্ণ হৈ যেতিয়া আহি থাকোঁ আমি ৰাস্তাত
তেতিয়া আমি কি হ'ল গ'ল্ডেন পগোডাৰ যিটো মানে টেম্পুল আছিল, যিটো মেইন টেম্পুল আছিল, সেইটো মানে ৰাস্তাৰ পৰা ইমান সুন্দৰকৈ জিলিকি আছিল। চাওকচোন, সৌটো আপোনালোকে ধৰিব পাৰিছেনে নাজানো, সৌটো ইমান ধুনীয়াকৈ জিলিকি আছিল। আমি মানে নোসোমাই নোৱাৰিলোঁ তাতে এপাক সোমালোঁ আপোনালোককো দৃশ্যটো দেখুৱাওঁ বুলি। গতিকে আপোনালোকে আশা কৰিছোঁ চাই ভাল পাব, আৰু ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।